हे दोस्तों वेलकाम द बैक टू माय জাকাৰিয়া টেকনিকেল আসামত আপোনালোকক স্বাগতম জনাও। দোস্তো আজিৰ ভিডিঅ'টো হ'ল যে আপোনালোকে কেনেকৈ জিবি হোৱাটছআপ ডাউনলোড কৰিব পাৰিব। দোস্তো জিবি হোৱাটছআপ বহুত ভাল হয় দোস্তো, বহুত মজা লাগে। দোস্তো মোৰ এটা ভিডিঅ' আৰম্ভ কৰাৰ আগতে মোৰ এটা ৰিকুৱেষ্ট আছে। দোস্তো মোৰ চেনেলত আপোনালোকে কোনোবাই নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অল কৰি দিয়ক, যাতে এনেকুৱা নতুন ভিডিঅ' পাই থাকে। আৰু দোস্তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কমেণ্ট কৰিব। দোস্তো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্তো আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো এতিয়া অ'পেন কৰিব। দোস্তো ক্ৰম ব্ৰাউজাৰটো অ'পেন হ'ল। এতিয়া আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব। ইয়াত সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব আপুনি জিবি হোৱাটছআপ। ইয়াত জিবি হোৱাটছআপ দেখি আছে, জিবি হোৱাটছআপ সাৰ্চ কৰিব। মোৰ তাত আছে, মই ক্লিক কৰি দিলোঁ। জিবি হোৱাটছআপ সাৰ্চ কৰিব, ঠিক আছে। তাৰপিছত দোস্তো কি কৰিব লাগিব, তললৈ আপুনি স্ক্ৰল ডাউন কৰক। দোস্তো দেখি আছে জিবি হোৱাটছআপ www.com জিবি হোৱাটছআপ ডাউনলোড। ইয়াত ক্লিক কৰিব লাগিব আপুনি। ইয়াত দেখি আছে ইয়াত ক্লিক কৰক। দোস্তো তাৰপিছত পেজটো এনেকৈ খোল খোৱাৰ পিছত কি কৰিব লাগে চাওক। দোস্তো দেখি আছে জিবি হোৱাটছআপৰ ফটো আপোনালোকে দেখি আছে। এইটো হ'ল দোস্তো আৰু এটা কথা, এইটো জিবি হোৱাটছআপৰ অৰিজিনেল, একেবাৰে অৰিজিনেল এইটো হয়, একেবাৰে অৰিজিনেল হয়। তাৰপিছত দোস্তো ইয়াত ডাউনলোড আছে, ডাউনলোডত আপোনালোকে ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ পিছত এনেকৈ পেজটো খোল খাব। জিবি হোৱাটছআপ এপিকে দেখি আছে আপোনালোকে। তাৰপিছত ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ পিছত দেখি আছে ডাউনলোড হৈ আছে। দোস্তো তেনেহ'লে এইটো ভিডিঅ' ইয়ালৈকে শেষ।